Hi friends, নমস্কাৰ সকলোকে আৰু মই এটা ভিডিঅ' লগত আপোনালোকক স্বাগতম জনাইছো আৰু মই এদিন ক'তো যাব পৰা নাই বা নতুন ব্লগবোৰ দিব পৰা নাই গতিকে ভাবিছো আজি আমাৰ ঘৰখনকে অলপ দেখাই দিও আমাৰ ঘৰনো কি আছে তো আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব ধন্যবাদ ওকে ফ্ৰেণ্ডছ এয়া হৈছে আমাৰ নঙলা আৰু এটো আমাৰ টেপ আছে ঘৰৰ ওচৰতে মানে এবাৰ দিছে ন সবৰ ঘৰতে মানে এটো পদ্ধতি কৰি দিছে গতিকে এয়া আমাৰ ভঙা বজাৰ ঘৰখন মানে এইটো আমাৰ ভঁৰাল ইয়াত ধান থোৱা হয় আপোনালোকে চবে জানে চাগে তো ফ্ৰেণ্ডছ এইখন সেইখন ঘৰ যিখন ঘৰ মই মানে শ্বৰ্ট ফিল্মত শ্বুটিং কৰোঁ এইখনে ঘৰখন আমাৰ হে ফ্ৰেণ্ডছ দুটা আৰু মই মানে খেতি কৰিছোঁহে এইয়া চাওকচোন আপোনালোকে এয়া হৈছে ভাত কেৰেলাৰ গছ আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি দিয়ক এয়া ভাত কেৰেলা এয়া পকি গৈছে মানে এয়া পকি গৈছে তো আজি অলপ বিক্ৰী কৰি দিলোঁ মানে এইফালে এয়া আছে পাণটো অলপ কম আছে আমাৰ ঘৰত তো এইখিনি আমাৰ আৰু ফ্ৰেণ্ডছ এইটো হৈছে আমাৰ হাঁহৰ গঁৰাল ইয়াত পুৰা পেক মাৰিছে এয়া পুৰা পেক আৰু ফ্ৰেণ্ডছ দুটা আৰু মই এয়া ইয়াত ৰঙালাও গছ উঠাই দিছোঁ মানে হাঁহৰ গঁৰালটোৰ ওপৰত ৰঙালাওৰ গছ আৰু এয়া হৈছে কাজি নেমু এয়া দেখিছে কি ধুনীয়াকৈ লাগি আছে বাৰু বিক্ৰী কৰা হয় বাৰু পাব লাগিলে মোক কণ্টেক্ট কৰিব পাৰিব দেই মোক ক'লে হ'ল মানে আমাৰ ঘৰত আহি গ'লে হ'ল আৰু এইটো দেখিছেনে ফ্ৰেণ্ডছ এইটো মানে এটা উন্নত জাতৰ বাঁহৰ পুলি হয় মই আনি থৈ দিছোঁ আৰু মানে এইটো বাঁহৰ পৰা মানে যোনটো বাঁহৰ পৰা মানে কাগজ হয় এইটো বাঁহৰ পৰাই হয় কাগজটো এতিয়া ইয়াত মই মানে থৈ দিছোঁ আৰু অলপ ডাঙৰ হোৱাৰ পিছত মই মানে বেলেগত নি কিনে আকৌ ৰুব লাগিব তো আৰু ফ্ৰেণ্ডছ এয়া বৰ্তমান এতিয়া খেতি পথাৰৰ দিন আহি গ'ল চ' আমাৰ দেউতাই মানে এতিয়া হেৰি পেলাই থৈছে এয়া ধান চিটাই থৈ দিছে মানে এতিয়া ইয়াৰ পৰা কঠীয়া হ'ব কঠীয়া হোৱাৰ পিছত আকৌ এইখিনি কৰাৰ পিছতে মানে টাইমত গৈ আমি গছৰ পাত উঠি খাবলৈ পাই যাম আৰু এটা তিনিটা দুবলত মানে ধান ছটিয়াই থোৱা হৈছে তাৰপিছত হ'ব কঠীয়া তাৰপিছত আমি ৰুব লাগিব আমাৰ এয়া কঁঠালৰ গছ এডাল পুৰা কঁঠাল লাগি আছে আমটি আহি আছে তো আমটিত খাব লাগিব অ'কে এইডাল হৈছে আমাৰ কঁঠালৰ গছ আৰু এডাল জলপাই আৰু এডাল ওচৰতে আছে এডাল আমলখি গছ আৰু এডাল হৈছে কৰ্দৈ টেঙাৰ গছ এয়া দেখিছে কৰ্দৈ পুৰা লাগি আছে কৰ্দৈ দেখিছে লাগি আছে আৰু এডাল আমাৰ ফালে থেকেৰা টেঙা বুলি কয় এয়া থেকেৰা টেঙা গছ এডাল থেকেৰা টেঙা পুৰা লাগি আছে থেকেৰা টেঙা লাগিলেও মোক কণ্টেক্ট কৰিব পাৰে থেকেৰা টেঙা দি দিব পাৰিম মই একদম ভুচি পুৰা লেতেৰা হৈ গৈছে অলপ ল'লোঁ আৰু কি আছে চাই থাকক আৰু এইটো হৈছে আমাৰ ঘৰ আৰু মই এইখন বিচনাতে বহি কিনে ভিডিঅ'বোৰ এডিট কৰি থাকোঁ ইয়াৰ পৰা আপোনালোকক ভিডিঅ'বোৰ দেখাই থাকোঁ এয়া হৈছে আমাৰ এয়া বা এইটো মোৰ বা হয় আৰু এয়া হৈছে এয়া আমাৰ মা আহি বুলি দিয়া আহি কৰি দিয়া এয়া হৈছে আমাৰ মা আজি ভিডিঅ'টো ইমানে আছিল আৰু আমাৰ ঘৰখন চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাই দিয়ক আৰু কিনো কৰিম লকডাউন ক'তো যাব পৰা নাই গতিকে আমাৰ ঘৰখনক আজি দেখাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ